এদিনাখন ৰজা আকবৰে এডাল ৰেখা টানিলে আৰু সভাসদসকলক ক'লে, এই ৰেখাডাল স্পৰ্শ নকৰাকৈ যিজন লোকে চুটি কৰিব পাৰিব তেওঁক মই পুৰস্কাৰ দিম। ৰজাৰ কথা শুনি সকলোৱে চিন্তাত পৰিল আৰু ভাবিব ধৰিলে যে কেনেকৈনো ৰেখাডাল চুটি কৰিব পাৰি। ইমান পৰে বীৰবল মনে মনে বহি আছিল। তাৰ পিছত তেওঁ মাত লগালে, বোলে মহাশয়, ৰেখাডাল মই স্পৰ্শ নকৰাকৈয়ে চুটি কৰিব পাৰিম। সকলো সভাসদ অবাক হ'ল। বীৰবলৰ কথা শুনি আকবৰে ক'লে, তুমি কেনেকৈনো এই ৰেখাডাল স্পৰ্শ নকৰাকৈ চুটি কৰিব পাৰিবা? তেতিয়া বীৰবলে ৰজা আকবৰে টনা ৰেখাডালৰ কাষতে আন এডাল দীঘল ৰেখা টানিলে। এই ৰেখাডালে ৰজা আকবৰৰ ৰেখাডালক চুটি কৰি পেলালে। ৰজা আকবৰে বীৰবলৰ এনেকুৱা বুদ্ধি দেখি প্ৰশংসা কৰিলে আৰু বীৰবলৰ এনে বুদ্ধিমত্তাৰ বাবে তেওঁক পুৰস্কাৰ প্ৰদান কৰিলে।